নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বলক আমি যাম নলবাৰীলৈ। নলবাৰীৰ হৰি মন্দিৰত য'ত ৰাস মহোৎসৱ হৈ আছে তালৈ যাম। যোৱাবাৰো গৈছিলোঁ, তাতে ভিডিঅ' বনাব হোৱা নাছিল যোৱাবাৰ যাওঁতে। এইবাৰ বলক আপোনালোকক নলবাৰীৰ সম্পূৰ্ণ ৰাস দেখাব চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া সেই হাজো পালোঁ। হাজোত ধুনুক লগত লৈ আমি দুয়োজনে একেলগে গৈ আছোঁ ৰাসলৈ। ইহঁতৰ ঘৰৰ পৰা 45 মিনিটমান লাগে নলবাৰীৰ হৰি মন্দিৰ ৰাসলৈ। আমি সেইকাৰণে অলপ সোনকালে ওলাই আহিছোঁ, যাতে বেলাটো দুবাৰ আগে আগে আমি ৰাসৰ জেগা পাওঁ যায় আৰু। বাইকখন পাৰ্ক কৰি আমি এতিয়া আহিলোঁ। এইটো আমাৰ নলবাৰীৰ হৰি মন্দিৰ। ইয়াৰে আগতে সেইবাৰ আহোঁতে এই ব্ৰিজখন হোৱা নাছিল, এই ব্ৰিজখন বনাই আছিল এইবাৰ কিন্তু ধুনীয়াকৈ ইয়াত লাইটিং কৰিছে আৰু সম্পূৰ্ণ হৈ গৈছে ব্ৰিজখন। এতিয়া আপোনালোকক একবাৰ দেখাম লাষ্টত উঠি পেলাই। গণেশৰ মূৰ্তিটো ধুনীয়াকৈ বনাইছে ডাঙৰকৈ, যোৱাবাৰ নাছিল নেকি। এতিয়া বলক আমি সকলোবোৰ মূৰ্তি চাওঁ এফালৰ পৰা। ইয়াৰ পৰা আৰম্ভ কৰি আমি আগলৈ চাই গৈ থাকিম। মই ইফালে গৈ আছোঁ আৰু ইফালে ধুনু আগে আগে গৈ আছে, কাৰণ সেইফালে লেডিছৰ সেইফালে আছে ভিতৰেদি, আৰু আমি জেণ্টছবোৰ বাহিৰেৰে যাওঁ। বাহিৰে যাব লাগে জেণ্টছবোৰ। আগতে সৰু থাকোঁতে আমি ৰাতি এনেদৰে ৰাস চাই পোৱাই নাছিলোঁ, কাৰণ মাহঁতে লৈ যোৱা নাছিল ইমান। দিনতে লৈ গৈ দেখাই লৈ আহিছিল, গতিকে ৰাতি ইমান লাইটিংবোৰ এইবিলাক আমি দেখা পোৱা নাছিলোঁ আগতে। মাহঁতৰ লগত গৈছিলোঁ, মাহঁতৰ হাতত ধৰি দিনত চাই দিনতে ঘৰ পাইছিলোঁ আহি। ৰাতি খুব বেছিতে এবাৰ বা দুবাৰ পাইছোঁ ৰাতি এনেদৰে, কিন্তু ৰাতি আমাৰ ৰাস চোৱাৰ অভ্যাস নাছিল। এতিয়া কিন্তু ইমান লাইটিং কৰা নাই এইবিলাক, মন্দিৰটোত এতিয়া লাইটবোৰ লগোৱা নাই ওপৰৰ। বেছি আন্ধাৰ হোৱা নাই, গতিকে অলপ লাহেকৈ আন্ধাৰ হ'ব, তেতিয়া সম্পূৰ্ণ লাইট লগাব, তেতিয়া আকৌ একবাৰ আপোনালোকক আহি দেখাম ইয়াত। এতিয়া আপোনালোকে দেখা পাব শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত কেনেদৰে নৃত্য কৰিছিল, কেনেদৰে লীলা খেলা কৰিছিল বৃন্দাবনত সকলো। গতিকে আপোনালোকে চাই থাকক, মই আগলৈ গৈ আছোঁ। হৰি মন্দিৰৰ ঠিক বাওঁ চাইডে বনাইছে শ্ৰী ৰামচন্দ্ৰৰ এটা বিশাল মূৰ্তি, আৰু মূৰ্তিটোৰ সন্মুখতে আছে আমাৰ ৰাম মন্দিৰ। ৰাম মন্দিৰটো ধুনীয়াকৈ ইয়াত বনাইছে। ৰাসলীলা মানে হৈছে শ্ৰীকৃষ্ণৰ নৃত্য। আপোনালোকে ইয়াত সকলোফালে কেৱল দেখা পাব ভগৱান শ্ৰীকৃষ্ণৰ নৃত্য, তেওঁ গোপিনীসকলৰ লগত কেনেদৰে নৃত্য কৰিছিল। আৰু ইয়াত বৃন্দাবনৰ যিটো দৃশ্য বনাইছে, আপোনালোকৰ এনেকুৱা লাগিব যে আপুনি স্ক্ৰীণত চাই আছে, টিভিৰ কিবা প্ৰগ্ৰেম চাই আছে। আৰু আপোনালোকে যদি নিজৰ ভাগ্যক এবাৰ পৰীক্ষা কৰি চাব খোজে, ইয়াত আপোনালোকৰ বাবে টিকেট খেলৰ ব্যৱস্থা কৰা হৈছে, যিটো ৰিজাল্ট দিব 9 তাৰিখে। গতিকে 100 টকা দিয়ক আৰু এখন টিকেট লৈ যাওক। হৰি মন্দিৰৰ ভিতৰলৈ যোৱাৰ আগতে আপোনালোকে দেখিবলৈ পাব বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ লগতে ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰো প্ৰতিমূৰ্তি। বহুত ধুনীয়াকৈ বনাইছে ইয়াত। স্পাইৰেল পটেটোৰ নাম বহুত দিনৰ পৰা শুনিয়ে আছিলোঁ, আজিলৈ হ'লে খাই পোৱা নাই। গতিকে ভাবিলোঁ আজি খাই চাওঁ এক পিচ কেনেকুৱা লাগে। সেইকাৰণে এইফালে এইখন দোকানত বনাব দিলোঁ। এইফালে বনাই আছে, সকলো মিক্স কৰি আছে, কি বা দিয়ে চাই আছোঁ। সেইকাৰণে ঘৰত কেতিয়াবা মন গ'লে বনাই খাব পৰা যাব। এইফালে ৰেডি কৰি আছে, এইবিলাক কিবাকিবি মছলা মাৰি লৈ এতিয়া তেলত ডুবাই দিছে এইফালে, আৰু তেলত ডুবাই উঠি এইবিলাক হৈ গ'ল। আমাৰ কিবাকিবি লগাই আছে আৰু চাওঁ এতিয়া টেষ্ট কৰি কেনেকুৱা লাগে খাই। দেখাতোন ভালে লাগিছে। অলপ খাই চালোঁ, কিন্তু ইমান মোৰ ভাল নালাগিল। মানুহে যিমান কয় স্পাইৰেল পটেটো লৈ ইমান পগলা হৈ আছিল, মোৰ পিছে খাই ইমান ভাল নালাগিলে, কিবা লাগিছে খাই একদম। সেইকাৰণে ম'ম' লৈ ল'লোঁ আৰু এক প্লেট। ম'ম'ৰে পেটটো ভৰাব লাগিব। জল্দি খা, কিমান টাইম লাগে? আৰু খাবি স্পাইৰেল পটেটো? মানুহে কয় স্পাইৰেল পটেটো বহুত ভাল লাগে, আমাৰ ম'মৰ নিচিনা হ'ব নোৱাৰে। ম'মৰ লগতে চুপ জিন্দাবাদ। তেলৰ বস্তু বহুত খালোঁ, গতিকে অলপ টেঙা খাই দিওঁ। মীনা বজাৰৰ ফালে গৈ থাকিলে আপোনালোকে ইয়াত দেখিবলৈ পাব অখণ্ড ভাৰতৰ লগতে আমাৰ ভাৰতীয় সংস্কৃতিৰ বিশ্ব সঞ্চাৰ। মানে কি ক'ম আৰু, মানে আপোনালোকে ইয়াত যেতিয়া আহিব সকলো গম পাই যাব, ইয়াত এনাউন্স কৰি সকলো কৈয়ে আছে। গতিকে আহিব আৰু ধুনীয়াকৈ এইবোৰ চাই শুনি একদম সকলো জ্ঞান লৈ যাব আৰু।
पत्नीता आकर्षित हुई। दोनों ने मिलकर ऋषि बृहस्पति की अनुपस्थिति में बुध नामक बालक को जन्म दिया। भागवत के মিনা বজাৰৰ ফালে গৈ থাকোঁতে ইয়াত দেখিলোঁ আমাৰ বাইদেউ এজনীয়ে ধুনীয়াকৈ টেটু বনাই আছে। বাইদেউ পাৰছি দে কেনেকৈ যে আঁকি আছে একদম টিট টিট টিটকৈ মাত ওলাই থাকে ভয়ে লাগে একবাৰ। আৰু এইফালে আমাৰজনী এইফালে হাতত বোলে কিবা আঁকে ষ্টামৰ দৰে যে মাৰি দিয়ে ইয়াকে আগবাঢ় দিছোঁ আৰু টেটুটো নাগবা নেদোৱে। মিনা বজাৰত আহি দেখিলোঁ চকৰি একদম পূৰা ডাঙৰ ডাঙৰ চকৰি লগাইছে। আমাৰ মঙলদৈত যিকেইটা চকৰি আহে সেইকেইটা ইমান ডাঙৰ নহয়, সেইকেইটা অলপ সৰু সৰু আহে। ইয়াত কিন্তু চকৰিকেইটা বহুত ডাঙৰ ডাঙৰ। উঠবি নেকি? প্ৰথমতে চাই পেলাই এইকেইটাও চকৰি বোলে ভাবিছিলোঁ, পিছে চকৰি নহয়, এইকেইটা বোলে খোৱা বস্তু, আইচক্ৰীম টাইপৰ বস্তু। ধুনীয়াকৈ ৰুকি ৰুকি পেলাই বাতিত দি খাই চাওঁ দেচোন কেনেকুৱা লাগে। দেখাততো ধুনীয়া লাগছে, খায়ো কেইজনী ভালে লাগব। এক বাতি লৈ লওঁ আৰু দুটাই মিলি খাম এক বাতি। এই ইয়াত যে বেলুন ফুটোৱা পিষ্টলকেইটা ইহঁতে কিবা এটা ছিষ্টেম কৰি অকণমান বেকা কৰি থৈ দিয়ে, সেইকাৰণে মানুহবোৰে বহুত মানুহে লগাব নোৱাৰে। আমাৰ পৰানো হাৰিব পাৰিব না, আমাৰ অভ্যাস আছে। ইয়াতে 10টাকৈ গুলি দিছিল, মই 10টাৰ ভিতৰত 7টা লগাই 7টা বেলুন ফুটাই দিছোঁ। বহুত ঘূৰিলোঁ, এতিয়া খোৱাৰ সময়। খাব আহি থাকোঁতে দেখা পালোঁ ধুনীয়াকৈ গাহৰি মাংস খিলাত লগাই থৈ দিছে। বহুত দিনৰ পৰা মন আছিল এনেদৰে ৰাসত আহি গাহৰি মাংস পূৰা খাবলৈ, সেইকাৰণে লৈ লওঁ আজি। গাহৰিটো খাই উঠি আকৌ দেখা পালোঁ নিচিলা মাছ ধুনীয়াকৈ সজাই থোৱা আছে। নিচিলা মাছটো এক প্লেট লৈ লওঁ। এয়া এইফালে ধুনীয়াকৈ সজাই দিছে, দেখাত বহুত ধুনীয়া লাগিছে, খাই কি যেন আৰু ধুনীয়া লাগিব। খাই লওঁ ৰ'ব। Review dia tak? কেনে মজা হৈছে। আৰু এইখন পাণৰ সৈতে আপোনালোকৰ লগতে নলবাৰী ৰাসৰ পৰা বিদায় লৈছোঁ এইটো ভিডিঅ'ৰ পৰা। ধন্যবাদ।